বিয়া এখনৰ প্ৰথম পৰ্বটোৱে হৈছে জোৰোণ দিয়া আৰু সেই জোৰোণৰ গোটেই বস্তুখিনি সমাজৰ মাজত লৈ পেলাই সেৱা এটি কৰি ওলাই যোৱা হ'ল জোৰোণ দিবলৈ বুলি। উৰুলিৰে সৈতে মাককে আৰম্ভ কৰি অঙহী বঙহী সকলোৱে শৰাই ভৰাই আমি ওলাই গলোগে তিয়কৰ বনাই লৈ। কইনা বোলে এই চিনাকি কথাটো আজিহে ওলাইছে, আগৰ পৰা হেনো কোৱাই নাছিলে। এটা দুটাকৈ বিয়ানাম শুনি শুনি আমি গৈ পালোগৈ কইনা ঘৰ। দৰা ঘৰৰ মানুহ আহি পালে বুলি কইনা ঘৰত যে কেনেকুৱা এটা উথপ থপ লাগে ন, সেইটো বাৰু মই কেনেকে পাহৰিব পাৰিম। লগে লগে আৰম্ভ হৈছিল শৰাই ঘূৰোৱা নিয়ম আৰু বহুত মুখৰিত হৈ আমি দৰাঘৰীয়াসকল কইনা ঘৰৰ ৰভাতলি ভিৰ কৰিলোগে। জোৰোণ আহি পালে বুলি কইনাই যেতিয়া শুনিছে তাইৰ চাগে কেনেকুৱা লাগিছে বুকুখন, কেনেকুৱা চাগে তাই এটা ভয় খাইছে। সেইবোৰ যদি এতিয়া মনৰ ভিতৰতে ভাবোঁ বা চকুৰ আগত যদি বেলেগক দেখোঁ তেতিয়াহ'লে এতিয়াও চকু সেমেকি উঠে। আৰু জোৰোণ পিন্ধাবৰ সময় যিহেতু হৈ গৈছে সেইকাৰণে আমি জোৰোণৰ সকলোখিনি বস্তু ভিতৰলৈ লৈ গ'লোঁ আৰু এতিয়া মাত্ৰ অপেক্ষা কইনাৰ। এই ক্ষণটোলৈ প্ৰত্যেকগৰাকী মাতৃ আৰু প্ৰত্যেকগৰাকী পিতৃয়ে আশাৰে বাট চাই থাকে আৰু ফাইনেলি কইনা আহি আমাৰ সমাজৰ মাজত বহিলেহি আৰু এতিয়া সময় হৈছে তাইক সেন্দুৰ পিন্ধোৱাৰ। মোৰ কেতিয়াবা কি ভাৱ হয় জানে, মাক বা খুৰীয়েক বা বৌয়েকে সেন্দুৰ পিন্ধোৱাতকৈ যদি মানুহজনে সেন্দুৰ পিন্ধালেহেঁতেন তেতিয়া যে কিমান ভাল লাগিলে হয়। কিন্তু বহুত কিছুমান বিয়াত মই দেখিছোঁ মানুহজনে সেন্দুৰ পিন্ধায়, সেইটো কিন্তু বৰ বেলেগ দেই, বহুত বেছি ভাল লাগিব, বহুত বেছি ৰোমান্টিক। আৰু চাওকচোন এইটো সেইটো মুহূৰ্ত যোনটো মুহূৰ্তত এগৰাকী মাক বেলেগ এগৰাকী মাকৰ ছোৱালীজনী বোৱাৰী নাম দি নিজৰ জীয়ৰী কৰি লৈছে। কিমান এটা আৱেগ অনুভূতি থাকিব পাৰে ন। আৰু কইনাজনীৰ মনতো কিবা হেৰুৱাৰ দুখ, নতুনকৈ কিবা পোৱাৰ সুখ, দুইখিনি মিক্স হৈ কি হ'ব পাৰে বাৰু, সেই অনুভৱটো এগৰাকী মাথো কইনাইহে বুজিব পাৰিব। আৰু এয়া কইনাজনী চাওকচোন, তাই ইমান ধুনীয়াকৈ সেন্দুৰ পিন্ধি এতিয়া দৰাঘৰীয়া মানুহখিনিক তাই তামোল দিবলৈ আহিলে। ইমানখিনি দুখ সামৰি তাই নিজৰ কৰ্তব্যখিনি আকৌ কৰিবলৈ আহিলেই। আৰু কি জানে, মই তাত ইমান মৰম লগা ফ্ৰেণ্ড কেইটামান পালোঁ, সিহঁতক লগ পাই মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু কইনাই ফাইনেলি দৰাৰ কাৰণে সাজ, মিঠাই আৰু বহুত কিবা কিবি দি পঠাইছে। গোটেইখিনি সামৰি সুতুৰি কইনা ঘৰীয়াক বিদায় দি আমি আকৌ গ'লোগৈ দৰা ঘৰলৈ বুলি। আজিৰ এই মিনি ব্লগটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ একদম নাপাহৰিব। আৰু দৰা কইনাক একাজলি আশীৰ্বাদো কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।